15 আগষ্টত সঁচাকৈ আমাৰ দেশখন স্বাধীন হৈছিল নে এতিয়া আপডেট হ'ল কিবা? আগতে যেতিয়া আমি সৰু আছিলোঁ বা আজি এবছৰ আগলৈ 2 বছৰ আগলৈ দেখিছোঁ যে 15 আগষ্টত অকল আমাৰ যিখন জাতীয় পতাকা আছে সেইখন উত্তোলন কৰে, কিন্তু এতিয়া চবতে দেখোন বিজেপি ফ্লেগ। যোৱাকালি ইমানবোৰ মানে ঘটনা এনেকুৱা দেখিছোঁ, নিজে কনফিউজ হৈ আছোঁ যে 15 আগষ্টত ভাৰত স্বাধীন হৈছিল নে বিজেপি স্বাধীন হৈছিল। অমুকত বোলে বিজেপি নেতাসকলে বিজেপি ফ্লেগখন উৰুৱাই আছে, তমুকত কোনোবাই পতাকাখনে আমাৰ যিখন জাতীয় পতাকা আছে সেইখনে ওলোটাকৈ লগাই দিছে। মানে ইমানবোৰ বেছি গণ্ডগোল দেখিছোঁ যে নিজে কনফিউজ হৈ গৈছোঁ, বিজেপিহে স্বাধীন হৈছিল নেকি 15 আগষ্টত। মানে এতিয়া এনেকুৱা লাগিছে যে চবৰে মনত প্ৰশ্ন হৈছে যে 15 আগষ্টত বিজেপি স্বাধীন হৈছিল নে আমাৰ দেশখন স্বাধীন হৈছিল। চাওকচোন ভিডিঅ'টো। কেইটামান ফটো মই ইয়াতে লগাই দিছোঁ, সেই ফটোকেইটাও চাওক ধুনীয়াকৈ। তাৰপিছত নিজে ভাবক যে 15 আগষ্টত আজি 2 বছৰ আগলৈ আমাৰ দেশখন স্বাধীন হৈছিল, আমাৰ জাতীয় পতাকা যি আছিলে সেইখন উত্তোলন কৰা হৈছিল, কিন্তু এতিয়া সকলোতে বিজেপি ফ্লেগ মানে উত্তোলন কৰি আছে। আৰু মানে এনেকুৱা মানুহবোৰ হৈ গৈছে নিজৰ জাতীয় পতাকাখনো ওলোটাকৈ লগাই দি দিছে। মানে এনেকুৱা দিন আহি গ'ল, আৰু যে আমি কি দেখিব পাম ঠিক নাই। আৰু সাজু হৈ থাকক, অহা বছৰলৈ আৰু কিবা দেখিব পাব।